Hi everyone, আকৌ আহিলোঁ মই আপোনালোকৰ মানে ওচৰত আৰু ৱেলকাম টু মাই চিম্পি ঠাকুৰীয়া ব্লগছ। তো মই আজি যাই আছোঁ ৰামপুৰ। ৰামপুৰত যাই আছোঁ মই। মোৰ ছোৱালী একচুৱেলি মান্তি আছিল, দিবলৈ যাই আছোঁ। তো মই কি কৰোঁ নকৰোঁ, তাতে যাই কি কৰোঁ চব দেখাম, লগত থাকো। আমাৰ এপাৰ্টমেণ্টৰ পৰা মই ওলালোঁ, যাই আছোঁ, ৰাস্তাত থাকোঁ পাম আকৌ। মোৰ হাজবেণ্ড আৰু মোৰ পোৱালি। এইটো আজিৰ ৱেডাৰৰ বাতৰি। এইটো হ'ল ডমিন'জ আমাৰ ঘৰৰ ওচৰত। তাৰপিছত পাঞ্জাৱ দি মেহেক ধাবা আছে। এইটো আজিৰ ৱেডাৰ। এইটো মোৰ ডটাৰ। ক'ত যাই আছা তুমি? ক'ত যাই আছা? ফুফু যাই আছে মোৰ ছোৱালী। ক'ত যাই আছে আকৌ কৈ দিয়া। ফুফু মা পাপাৰ লগত ফুফু যাই আছো। আজি ইমান গৰম এটা নাই, আছে কিন্তু ইমানো নাই, অকণমান আছে। আৰু কয় আমি পূজা দিব যাই আছোঁ মোৰ মামা শহুৰৰ ঘৰৰ ওচৰত তাৰমানে। মই ক'লোৱে আগতে মোৰ ছোৱালীৰ কিবা মান্তি আছে, তো যাওঁ। ভাল বহুত জাগ্ৰত নাই মানে মোৰ লগতে থাকক, তাতে চাব পাৰিব মন্দিৰটো। আৰু কাৰোবাৰ কিবা ৰাখা যদি থাকে ইয়াৰ পৰাই মান্তি কৰক, মই গোটেই এড্ৰেছ দি দিম, আহিব পাৰে আপোনাৰ লগতে। লগত থাকক। এতিয়া ৰ'দ উঠি আছে, আপোনাৰ লগত নাই বুলি কোৱাৰ লগে লগে ৰ'দ উঠি আছে। মামা কৈ দিয়া, ৰ'দ উঠি আছে, ৰ'দ উঠি আছে। এইটো আমাৰ কলনীৰ পিছপিনে হয় শনি মন্দিৰ, এইটো চাব পাৰে। এইটো আমাৰ তিনালি, এইবিলাক অটো ষ্টেণ্ড হয়। এইটো সোনামেজ হল হয়, এইটো তিনালি হয় আমাৰ মেইন তিনালি। কি যাম আৰু এভৰিৱান চাইছেনে কিমান ৰ'দ। মই ৰ'দ নোপোৱাৰ লগে লগে ৰ'দ উঠি গ'ল, আকৌ ৰ'দ যাই আছে, আকৌ ৰ'দ আহি আছে। এইটো এইবিলাক হ'ল আমাৰ অকণমান ৰাস্তা, গাড়ী আহিলেই জাম লাগি যায় অকণমানতে। চাইছে কিমান জাম লাগিছে। আমি জামৰ মাজত আছো নহয়, আমি জামৰ মাজত আছো। কৈ দিয়া তিনালিত ইমান যাম, আমি জামৰ মাজত আছো ন। কৈ দিয়া আমি জামৰ মাজত আছো। আমি এতিয়া যাই আছো, জালুকবাৰী পোৱা নাই বা যাই আছো। সোনকালে উঠাৰ কথা আছিল, সোনকালে যোৱাৰ কথা আছিল, বাট টোপনি ৰাতি লেটকৈ মাৰা হ'ল বাবে উঠিব নোৱাৰিলোঁ আৰু সেইকাৰণে দেৰি হ'ল। 9টা 9:30 ওলালোঁ আৰু গা ধোৱাতে বাচ্ছাৰ ঘৰ জানেই। গা ধোৱাতে, উঠোতে, ৰেডি হোৱাতে, তো আমিতো হাজবেণ্ডে খোৱাই নাই। তো মন্দিৰত যাম যিহেতুকে, খাই কেনেতো যাব নোৱাৰি। সুদা চাহ খাইছোঁ, তাৰপিছত মন্দিৰত পূজা চূজা দি কেনে চাগে কিবা খাম আৰু খাবতে লাগিব ভোক লাগিলে। আৰু কি কয়, সোনকালে যোৱাৰ কথা আছিল বাট যাব পৰা নাই। সেইকাৰণে সোনকালে আমি মানে সোনকালে গ'লে সোনকালে আহিব পাৰিলোঁ হয়, কিন্তু আমি যাব পৰা নাই সেইকাৰণে। আৰু মোৰ ছোৱালীৰ ঘৰ জানেই, ছোৱালীৰ ঘৰ হ'লেতো অকণমান লেট হ'বই। বাচ্ছাৰ ঘৰ, তাইক গা ধোৱালেও তাইক খুৱাব লাগিব, আমি নাখালেও তাইতো খাবই লাগিব ন। তো তাইক খাই লৈ কেনে, তাইক খুৱাই লোৱাই কেনে আমি ওলালোঁ গা চা ধুই কেনে। ওলাওঁতে আমাৰ লেট হ'ল। কেইটা বাজি? 12টা মানত ওলালোঁ। তো আমি জালুকবাৰীত পোৱা নাই, লাইনত থাকোঁ।
চাব পাৰে কি ধুনীয়া আৰ্টিফিচিয়েল হয় এইটো অকণমান গাড়ীটো এইটো এই গুচি গ'ল আৰু এটা আছে মই জুম কৰি দেখাই আছোঁ চাইছে সকলোৱে ৰঙালী বিহু আৰু নৱবৰ্ষৰ উল্লেখ জনাইছোঁ ধুনীয়াকৈ চাইছে এইটো পেট্ৰল পাম্প হয় আমাৰ আদাবাৰী আমি ক'ত আহিছোঁ এতিয়া পেট্ৰল পাম্প আমি এতিয়া পেট্ৰল পাম্পত আমাৰ পেট্ৰল নাই গাড়ীত অকণমান আছিল সেইকাৰণে যাব নোৱাৰিলোঁ হয় চ' পেট্ৰল ভৰাব আহিলোঁ টোপনিয়ে গ'ল তাই যেতিয়া গাড়ীত উঠে তেতিয়াই টোপনি যায় লাইট কেছ আমি এতিয়া পালোঁ আপোনাৰ জালুকবাৰী চ' জালুকবাৰীৰ পৰা আমি যাম বিজয়নগৰৰ পৰা মানে আমি নাযাওঁ মানে বিজয়নগৰৰ পৰা ৰাজাপুখুৰীলৈ আপোনাৰ 5 কিলোমিটাৰ টোটেল জালুকবাৰীৰ পৰা ৰাজাপুখুৰীলৈ 30 কিলোমিটাৰে হ'ব সেনেকুৱা ডিষ্টেঞ্চ চ' মই এড্ৰেছটো কৈ দিলোঁ আপোনালোকে যোনে যোনে যাব খোজে চিধা জালুকবাৰী গাড়ীৰ পৰা উঠি কেনে বিজয়নগৰলৈকে যাব বিজয়নগৰৰ পৰা যদি গাড়ী চেঞ্জ কৰিব খুজিব পাৰে বা যদি সেই নিজৰ গাড়ী থাকিলেতো ভাল আৰু যদি প্ৰাইভেট গাড়ী লৈ যায় তেনেহ'লে ৰাজাপুখুৰী চিনি পাই যদি তাৰলৈকে লোকেশ্যনত গুচি যাব দিব আৰু তাতে কাৰোবাক সুধিলে হ'ল সতী জয়মতী মন্দিৰটো ক'ত এতিয়া জাগ্ৰত আজি ক'ব মানে সেই ক'লে এইটো জালুকবাৰী ইউনিভাৰ্চিটি কলেজ হয় চাগে চবে চিনিয়ে পায় মোৰ ক'ব নালাগে আমি আকৌ ধাৰাপুৰ পালোঁ এইটো দীপৰ বিলতে জাকৈ মাৰোঁতে ঢুকে ধৰিলে তাৰপিছত নাজানো মানুহ যদি শুনিব লাগিব আৰু শুনি কেনে ক'ব পাৰি এতিয়া ধাৰাপুৰ পালোঁ ধাৰাপুৰৰ মই জালুকবাৰীৰ পৰা বিজয়নগৰত যাওঁতে এনেই ভাল লাগে ৰাস্তাটো ধুনীয়া গাড়ী থাকে ৰাতিটো ফ্ৰী থাকে প্লাছ এই মাজে মাজে যে গেটবিলাক দিয়ে একপিনে ৰখাই দিয়ে একপিনে যাব লাগে আৰু একপিনে আহোঁতে ৰখাই দিয়ে সেইটো মই ৰখোঁতে বিৰাট টান আৰু এইবিলাক পুখুৰী চাইছে ভাল লাগে তো আজিকালি গাঁও বুলি ক'ব নোৱাৰে দেই টাউন হৈ গৈছে গোটেই ডেভেলপ গাঁও বুলি ক'ব পাৰি খৈৰাবাৰী আৰু সেইভাগে ভিতৰত আৰু আছে কিছুমান জেগা মেনশ্যন নকৰোঁ বুজিয়ে যাওক কি জেগা আছে গাঁও কিন্তু আজিকালি বিজয়নগৰ গাঁও বুলি ক'ব নোৱাৰি টাউন হৈ গৈছে আৰু এইপিনে আকৌ ৰ'দ নাই সেইপিনে ঘৰৰ পৰা যেতিয়া আমি ওলাইছোঁ তেতিয়া ৰ'দ আছিল আকৌ ৰ'দ যেতিয়া মই আপোনাৰ লগতে ক'লোঁ ৰ'দ নাই বুলি তেতিয়া ঘপককৈ ৰ'দ উঠি আগত তাৰপিছত ৰ'দ নোহোৱা হ'ল ৰ'দ উঠি আছে নাই হৈছে আৰু এতিয়া এইপিনে নাই মানে এতিয়া নাই কিয় গছ গছনি বহুত আৰু ৰাস্তাত গছ গছনিবিলাক পৰি থাকে ন সেইকাৰণে গাড়ী তলেদি জুতি যায় পুৰা ছায়াকেইটা পায় মজা লাগে আৰু মোৰ ছোৱালীৰ কথা কৈ আছিলোঁ মোৰ ছোৱালী যেতিয়া গাড়ীত উঠে তেতিয়াই টোপনি যায় ঘৰত যিমানখিনি টোপনি নাযাব গাড়ীত উঠিলে তিমানখিনি টোপনি যাব চ' কি ক'ম আৰু এইটো মিৰ্জা পালোঁ মিৰ্জাত ধুনীয়া গাড়ী
হাজবেণ্ডৰ ভণ্টিক লৈ যাম। আৰু এটা কথা, মোৰ বায়'ডাটা মই এতিয়াও দিয়া নাই। মই ক'ত থাকোঁ, কি কৰোঁ নকৰোঁ, মোৰ ডেইলি ব্লগ কি দিয়া নাই, পাব আৰু লাহে চব পাব। খালি কি ছাবস্ক্ৰাইব কৰিব আৰু স্কিপ কৰি নাচাব হা, সেইটো দুখ লাগে আৰু লাইক কমেণ্ট শ্বেয়াৰ দিলে অকণ ভাল হয়। দিবলৈ কি প্ৰব্লেম, পইচাটো নাযায়, অকণমান দি দিব। এইটো মোৰ পোৱালীৰ বাইদেউ, মোৰ হাজবেণ্ডৰ ভণ্টি হয়। তো মোৰ ভণ্টিৰ দৰে আৰু এই ভাল লাগি আছে, চবৰে ধুনীয়া আছে, ধুনীয়া আছে। ভাল লাগে। এইটো মন্দিৰটো হয়। ৰাজা পুখুৰী এড্ৰেছটো চাই লওক। ছাগলী 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 ছাগলী। এইটো আমি এতিয়া ভৰি ধুব লাগিব, যিহেতুকে মন্দিৰত আহিছোঁ। মন্দিৰত আহিলেতো ভৰি ধুবই লাগিব। এইটো কিবা গাছ হয় বুলি, কাজু গাছ। আচ্ছা, এইটো কাজু গাছ হয়। মই আজি ফাৰ্ষ্ট চালোঁ কাজু গাছ। কাজুটো দেখোন লাগাই নাই, লাগছেও যদি মোৰ চকুত পৰা নাই। ইয়াতে ভৰি ধুব লাগিব। এইটো চাওক কি ধুনীয়া এটা বিল, বিৰাট ভাল লাগিছে ন? লাগিছে, কিয় নালাগিব? ইমান দূৰ আপোনালোকৰ কাৰণে আহিছোঁ, পূজাও দিয়া হ'ল, ব্লগো বনোৱা হ'ল। সেইটো কিমান লাগছে কাজু?
দেখি ক'ত আহিছা মন্দিৰত আহিছা নম নম কেনেকুৱাকৈ দিয়ে নম দিয়া অঁ সেইভাগে ঘূৰি কেনে দিয়া সেইভাগে ঘূৰি দিয়া অঁ আগতে যেতিয়া আমি আহিছিলোঁ সেনেকুৱা মানুহ হোৱা নাছিল চ' এইটো কি জেগা বুলি কয় এইটো মোৰ ননদে ৰাজাপুখুৰী গোটেই ৰাজাপুখুৰী মেইন ৰাজাপুখুৰী বুলিয়ে কয় হেৰি এই মানে সতীত থান মোৰ ননদে কৈ দিলে সেই এড্ৰেছলৈ আহিছে আৰু আজি চাবই পাৰিছে কিমান মানুহ মই আজিলৈ 2 বাৰ আহিলোঁ দেই 2 বাৰ আমি এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ মানে শ্বশুৰবাৰীত যাম ভাত চাত খাই তাৰপিছতো সেই ঘৰলৈ যাম এইটো এতিয়া আমি যাবলৈ ওলাইছোঁ এইটো আমাৰ আইতা হয়নে হাই বুলি কওক হাই এভৰিৱান ৰাইজ অঁ নাই অঁ ব'লক এইটো হৈছে ন হাই বুলি কৈ দিয়ক হাই বুলি কওক টাটা কওক অঁ এইটো আমাৰ আইতা আছেনে আপোনাৰ লগতে এইটো আইতাৰ কলত মোৰ ছোৱালী মোৰ হাজবেণ্ডৰ মাকৰ মা হয় হ'ল মোৰ মামী হয়নে কি নামখিনি কৈ দিয়ক কলিতা আচ্ছা এইটো মোৰ হাজবেণ্ডৰ মামী হয় মোৰো মামী শাশুড়ী মোৰ হাজবেণ্ডৰ মাহী সৰু মাহী Oh my God! Wow! হাঁহি দিয়ক অকণমান रहा नहीं जाता तड़प ही ऐसी है ना नहीं सुके तुझे अक्ल है? तू क्या बोल रही है? चुप हो जा सातवीं फेल चुप एक शब्द नहीं बोल মই জাষ্ট ঘৰ পালোঁ আৰু চ' আহোঁতে জাম আছিল আৰু কি কয় জামত আৰু তাতে মানুহো পাইছোঁ বহুত দিন পিছত ওলালোঁ মানুহৰ লগত কথা পাতিলোঁ জাম আছিল লেট হ'ল চ' অকণমান আগত আহিলোঁ এতিয়া সেইকাৰণে আপোনাৰ লগত কণ্টিনিউ হ'লোঁ আহোঁতে আমাৰ লেট হ'ল আৰু কি কয় এইখিনি বহুতখিনি আৰু আছিল মানে ক'ত গৈছিলোঁ আৰু ক'ৰবাত গৈছিলোঁ চ' সেইবিলাক দেখাব পৰা নাই ডাঙৰ হৈ যাব ব্লগটো এণ্ড ভিডিঅ'টো তো ডাইৰেক্ট সেইবিলাক দেখোনে যিখিনি পাৰিছোঁ সেইখিনি মই আপোনাৰ লগতে দেখালোঁ চ' কেনেকুৱা লাগিছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব
মোক ভাল পাইনে যদি মোক চাই আছে তেনেহ'লে ইনবক্সত এটা কমেণ্ট কৰক মই তেতিয়া নিউ জেগাত যাব পাৰিম আৰু ছাবস্ক্ৰাইব কৰক নেটো নাযায় তেনেহ'লে নেটটো এনেই ভিউজ আহি উৰাই দিয়ে মোক এখন ছাবস্ক্ৰাইব কৰক মোক ইমানেই বেয়া পায় কি কৰিম বেয়া পাওঁ মানুহকেইটাৰ কাৰণে মই বনাই আছোঁ ভিডিঅ' আৰু যিবিলাক ভাল পায় সেইবিলাকতো মোক লাইক কমেণ্ট শ্বেয়াৰ কৰিবই निकल लौड़े पहली फुर्सत में निकल তো টাটা নেক্সট ভিডিঅ' আৰু সপ্তাহত মানে দুটা মই ভিডিঅ' এৰিম ব্লগ এৰিম চ' সপ্তাহত দুটাকৈ পাবই বেছি মই দিব চেষ্টা কৰিম কিন্তু নোৱাৰিলেও সপ্তাহত দুটাকৈ পাব আৰু মই নেক্সট ভিডিঅ' ক'ত যাওঁ কি কৰোঁ দেখাম তো টাটা বাই বাই ৱাচিং আৰু ষ্টে ছেফ আৰু কি কয় আপোনালোকে কিবা কয় নেকি হয় যদি কমেণ্টত কওক মই উত্তৰ তেতিয়াহে দিব পাৰিম লাভ ইউ চবে ভাল থাকিব সুস্থ থাকিব মোৰ সেইখিনি কামনা আৰু মই ভাল আছোঁ তো টাটা বাই বাই